নমস্কাৰ, জ্যোতিষা পৰামৰ্শলৈ আপোনাক স্বাগতম জনাইছো। আজি আমি শুভ সময় বা অশুভ সময় কেনেকৈ চোৱা হয় সেইখিনি কথাৰ ওপৰত আলোচনা কৰিম। শুভ সময় বা সিদ্ধি যুগ কেনেকৈনো হয়। আমি ইতিমধ্যে আগৰ ভিডিঅ'ত কৈছোৱেই যে জীৱনত সফলতা লাভ কৰিবৰ বাবে বা কৰ্মসিদ্ধিৰ বাবে বা শিক্ষাৰ্থীসকলে শিক্ষা জীৱন আৰম্ভ কৰিবৰ বাবে, পূজা আৰম্ভ কৰিবৰ বাবে, ঘৰ দোকান আদি আৰম্ভ কৰিবৰ বাবে, ইণ্টাৰভিউ দিবৰ বাবে সদায় আমি শুভ সময় চাই পেলাই কৰাটো উচিত। শুভ সময় যদি চাই পেলাই আমি কামবোৰ আৰম্ভ নকৰোঁ, শাস্ত্ৰত কৈছে যে তেতিয়া আমি সফলতা পাব নোৱাৰোঁ। আমি অতি কষ্ট হৈ যায় আমাৰ পিছৰ সময়খিনি। গতিকে আমাৰ শাস্ত্ৰত শুভ সময় নিৰ্ধাৰণ কৰিবৰ কাৰণে কিছুমান নিয়ম দিছে আৰু কিছুমান ষ্ট্ৰিক্ট ফৰ্মুলা দিছে। তাৰ ওপৰত অকণমান কথা আজি মই আলোচনা কৰিম, যাতে আপোনালোকে কোন সময়ত শুভ কাম কৰিব লাগে আৰু কোন সময়ত কোনবোৰ কাম কৰিব নালাগে, অৰ্থাৎ ধৰ্মযুগ আৰু অধৰ্মযুগ বুলি কোৱা হয়, সেই কথাখিনি আপুনি ভিডিঅ'টো চালেই গম পাব। প্ৰথম কথা হ'ল, আগতে আমি কৈছোঁ যে আমাৰ তিথি 5টা: নন্দা, ভদ্ৰা, জয়া, ৰিক্তা আৰু পূৰ্ণা। এতিয়া নন্দা তিথি অৰ্থাৎ প্ৰথমা তিথিটো, ষষ্ঠী তিথি আৰু একাদশী তিথি, এই তিথিকেইটা যদি শুক্ৰবাৰে পৰে তেতিয়া এইটো শুভ সময় হৈ যায়, সিদ্ধি যুগ হৈ যায়। এই সময়ছোৱাত আপুনি শুভ কাম আপুনি কৰিব পাৰে। দ্বিতীয়তে আহিল ভদ্ৰা তিথি, দ্বিতীয়া, সপ্তমী আৰু দ্বাদশী তিথি। এই তিথিৰ যদি বুধবাৰে পৰে তেতিয়া আপুনি যিকোনো শুভ কাম আপুনি আৰম্ভ কৰিব পাৰে। ঠিক তেনেকৈ জয়া, তৃতীয়া তিথিটো অষ্টমী তিথি আৰু ত্ৰয়োদশী তিথি যদি মঙ্গলবাৰে পৰে তেতিয়া আপুনি শুভ কাম আৰম্ভ কৰিব পাৰে। ঠিক তেনেকৈ ৰিক্তা তিথি, যদি ৰিক্তা তিথিটো চতুৰ্থী, নৱমী আৰু চতুৰ্দশী, এই তিথিটো যদি শনিবাৰে পৰে তেতিয়া আপুনি শুভ কাম কৰিব পাৰে। ঠিক তেনেকৈ পূৰ্ণা তিথি, পূৰ্ণা তিথি হৈ গ'ল পঞ্চমী, দশমী আৰু পূৰ্ণিমা। এই তিথিটো যদি বৃহস্পতিবাৰে পৰে তেতিয়া আপুনি শুভ কাম কৰিব পাৰে, অৰ্থাৎ তেতিয়া সিদ্ধি যুগ হৈ পৰে। সিদ্ধি যুগৰ কথা মই পিছত আপোনালোকক ক'ম। সিদ্ধি 3 প্ৰকাৰ থাকে। এটা হৈ গ'ল, প্ৰথমটো হৈ গ'ল বাৰ আৰু তিথিটো পৰি পেলাই সিদ্ধি যুগ হয়। তাৰপিছতো হৈ গ'ল নক্ষত্ৰৰ কথালৈ আহি যাব, যেতিয়া সবাৰ্ত সিদ্ধি বা অমৃত সিদ্ধি যুগ আহিব। পিছৰ ভিডিঅ'ত মই সেইখিনি কথা আপোনালোকক বুজাই ক'ম। এতিয়া কথা হৈ গ'ল কি, অশুভ তিথি কোনখিনি মনত ৰাখিব। নন্দা তিথিটো অৰ্থাৎ প্ৰথমা, ষষ্ঠী আৰু একাদশী তিথিটো যদি দেওবাৰ বা মঙ্গলবাৰে পৰে তেতিয়া সি অশুভ তিথি হৈ পৰে। সেইটো কথা মনত ৰাখিব। অৰ্থাৎ প্ৰথমা, ষষ্ঠী আৰু একাদশী তিথি দেওবাৰ বা মঙ্গলবাৰে পৰিলে সেইটো অশুভ তিথি হৈ পৰে, তেতিয়া সেই দিনটোত শুভ কাৰ্য কৰা নাযায়। ঠিক তেনেকৈ ভদ্ৰা তিথিটো, দ্বিতীয়া, সপ্তমী আৰু দ্বাদশী তিথিটো যদি সোম বা শুক্ৰবাৰে পৰে তেতিয়া ই অশুভ তিথিলৈ পৰিণত হয়। গতিকে তেতিয়া আমি ভদ্ৰা তিথি সোমবাৰ আৰু শুক্ৰবাৰে পৰিলে শুভ কাম আমি কৰাটো অনুচিত। ঠিক তেনেকৈ জয়া তিথি, অৰ্থাৎ তৃতীয় তিথি, অষ্টমী তিথি আৰু ত্ৰয়োদশী তিথিটো যদি বুধবাৰে পৰে তেতিয়া আমি সেইটো অশুভ তিথি বা বৰ্জিত তিথি আমি কওঁ। ঠিক তেনেকৈ ৰিক্তা তিথি, চতুৰ্থী, নৱমী আৰু চতুৰ্দশী তিথিটো যদি বৃহস্পতিবাৰে পৰে তেতিয়া সি অশুভ তিথিলৈ কনভাৰ্ট হৈ পৰে। গতিকে সেই সময়ছোৱাত আপুনি শুভ কাম কেতিয়াও নকৰিব। ঠিক পূৰ্ণা তিথিটো পঞ্চমী, দশমী আৰু পূৰ্ণিমাৰ দিনাখন যদি শনিবাৰ পৰে তেতিয়া কেতিয়াও শুভ কাম আৰম্ভ কৰা নাযায়। গতিকে আপোনালোকক চমুৱাই এই কথাকেইটা ক'লোঁ, আপোনালোকে কথাকেইটা মনত ৰাখিব ভিডিঅ'টো চাই পেলাই। আৰু মই বিচাৰিম যে ভিডিঅ'টো আপোনালোকে আগলৈ ঠেলি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।